আমি সকলোৱে জানো যে মাটি এটুকুৰা কিনাৰ পিছত আমাৰ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ডিউটিটো কি হৈছে যে আমি মাটি টুকুৰাক মিউটেশ্যন কৰিব লাগে অৰ্থাৎ নামজাৰি কৰিব লাগে আৰু নামজাৰিৰ পিছত ৰেকৰ্ড কাৰেকশ্যন যিটো জমাবন্দী বুলি আমি কওঁ সেইটো কৰিব লাগে য'ত আমাৰ পুৰণা মালিকজনৰ নাম কৰ্তন কৰি পেলাই নতুন আমি যিজনে মাটিৰ টুকুৰা কিনো সেই মানুহজনৰ নামটো সোমাব লাগে সেইটোক আমি ৰেকৰ্ড কাৰেকশ্যন বুলি পেলাই কওঁ অৰ্থাৎ জমাবন্দীত আমাৰ নাম সোমায় আৰু নথি সংশোধিত হয় আৰু এই বিষয়ে মই ইতিমধ্যে এটা ভিডিঅ'ত কৈছোঁ যে এটা চেলডিড বা এটুকুৰা মাটি কিনাৰ পিছত কৰা যি দলিল সেয়াই কিন্তু একমাত্ৰ আপোনাৰ টাইটেল ডকুমেণ্ট নহয় অৰ্থাৎ আপোনাৰ যে মাটি টুকুৰাৰ ওপৰত স্বত্ব স্বামিত্ব আছে বা স্বত্ব স্বামিত্ব আপোনাৰ প্ৰতিষ্ঠা হৈছে সেইটো কিন্তু একমাত্ৰ দলিলৰ দ্বাৰা নহয় তাৰ উপৰিও আপুনি নামজাৰি বা জমাবন্দীত আপোনাৰ নাম সোমোৱাটো অতি প্ৰয়োজনীয় এই বিষয়ে মই অলৰেডি মোৰ এটা ভিডিঅ'ত আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ আৰু আপোনালোকে নিশ্চয় গম পাইছে কিন্তু সম্প্ৰতি 2021 চনত সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্টত আগৰ কেইবাটাও জাজমেণ্টক ৰিলাই কৰি পেলাই এটা নতুন ধাৰা এই ক্ষেত্ৰত আইনে প্ৰতিষ্ঠা কৰিব বিচাৰিছে আজি আমি সেই বিষয়ে আলোচনা কৰিম যে সঁচাকৈ মাটি এটুকুৰা কিনাৰ পিছত সেই মাটি টুকুৰাৰ স্বত্ব স্বামিত্ব প্ৰমাণ কৰিবৰ কাৰণে নামজাৰি আৰু জমাবন্দী একমাত্ৰ উপায় নেকি বা নামজাৰি আৰু জমাবন্দী কৰিলেই আপোনাৰ মাটি টুকুৰাৰ ওপৰত আপোনাৰ অধিকাৰ বা স্বত্ব স্বামিত্ব প্ৰতিষ্ঠা হয় নেকি এই গোটেই বিষয়বস্তুখিনি আমি আজি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিম এই ভিডিঅ'টো আপোনালোকৰ অতি প্ৰয়োজনীয় কাৰণ আপোনালোকে জানিব লাগে আপোনালোকৰ প্ৰত্যেকৰে মোটামুটি মাটি ঘৰ সম্পত্তি আছে আৰু আপোনালোকে জনা উচিত যে আজিলৈকে আপোনালোকৰ যি মাটি বা সম্পত্তিৰ প্ৰতি ধাৰণা আছিল সেই ধাৰণা কিন্তু সম্প্ৰতি সুপ্ৰিম কোৰ্টৰ এই 2021 চনৰ জাজমেণ্টত সলনি কৰি দিছে মই সেই গোটেই বিষয়বস্তুখিনি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো চাই পেলাই যদি ভাল লাগে কমেণ্ট কৰি জনাব লগতে আপুনি যদি চেনেলটোত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকনটো দবাই দিব কাৰণ আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ যাতে আপোনালোকৰ ওচৰত নিয়মীয়াকৈ যায় লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰাৰ চেষ্টা কৰিব আনেও আমাৰ এই ধৰণৰ লিগেল টিপছৰ ভিডিঅ'সমূহ পোৱা উচিত বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ মই বিশেষকৈ এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে লগুৰু আছাম অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ আমি আমাৰ আজিৰ ভিডিঅ'টোত 2021 চনৰ সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্টৰ কথাটো উল্লেখ কৰিমেই লগতে আমি আলোচনা কৰিম আমাৰ গুৱাহাটী হাইকোৰ্টৰ জাষ্টিছ অমিতাভ ৰায়ে প্ৰদান কৰা এটা জাজমেণ্টৰ কথা যিটো জাজমেণ্ট 2006 চনত তেখেতে প্ৰদান কৰিছিলে আচলতে যেতিয়া আমি কোনো এটুকুৰা মাটি কিনো মাটি কিনাৰ সময়ত আমাৰ প্ৰথম দায়িত্বটো কি যে আমি এটা চেলডিড এক্সিকিউশ্যন কৰিব লাগে অৰ্থাৎ যিজনে মাটি বিক্ৰী কৰিব তেওঁ এখন ৰেজিষ্টাৰ দলিল আমাক কৰি দিব লাগে আৰু সেই দলিলখনেই হৈছে বিক্ৰেতাজনে যে মাটি টুকুৰা আপোনালৈ বিক্ৰী কৰিলে তাৰ প্ৰমাণপত্ৰ আৰু সেই দলিলটোতেই গোটেই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি সম্বলিত হৈ থাকে যে সেই যিজন বিক্ৰেতা আছিল তেওঁৰ যে স্বত্ব স্বামিত্ব সেই গোটেইখিনি ট্ৰান্সফাৰ হৈ গ'ল আপোনাৰ হাতলৈ গুচি আহিল আৰু লগতে তেওঁ যে আৰু ভৱিষ্যতে কোনো ক্লেইম সেই মাটি টুকুৰাৰ ওপৰত নাৰাখে তেওঁ সেই মাটি টুকুৰাৰ ওপৰত কোনো অধিকাৰ কেতিয়াও সাব্যস্ত কৰিবলৈ নাহে বা তেওঁৰ কোনো উত্তৰাধিকাৰীও নাহে এই গোটেই কথাখিনি তাত সম্বলিত হৈ থাকে আৰু সেইকাৰণে সেইখনক মাটি কিনা বেচাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় নথি বুলি পেলাই আমি ধৰোঁ আৰু সেইটোৰ বেচিছতেই আপোনাৰ পৰৱৰ্তী আপোনাৰ স্বত্ব স্বামিত্বখিনি সেই মাটি টুকুৰাৰ ওপৰত ট্ৰান্সফাৰ হৈ অহাৰ পিছত যে এক্ৰু কৰিছে অৰ্থাৎ উদ্ভাৱিত হৈছে আপোনাৰ সম্পূৰ্ণভাৱে সেইটোৰ প্ৰমাণপত্ৰ হিচাপে সেই চেলডিডখন আপোনাৰ হাতত থাকিব লাগে বা থাকে বহু ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ যে আমি কেঁচা দলিল কৰি পেলাইও আজিও মোক এজন মোৰ দৰ্শক বন্ধুৱে মেছেজ কৰি পেলাই কৈছে যে মই এখন কেঁচা দলিল যোগে এটা ম্যাদী পাট্টা লেণ্ড কিনিছিলোঁ কিন্তু এতিয়ালৈকে মালিকজনে মোক কোনো পকা দলিল কৰি দিয়া নাই আৰু এই ক্ষেত্ৰত তেখেতে আকৌ যথেষ্ট টকা পইচা বিচাৰিছে ইত্যাদি ইত্যাদি কিন্তু তেখেতে মাটি টুকুৰা আজিৰ পৰা 5 বছৰ আগতে লৈছিলে মই তেতিয়া তেখেতক ক'লোঁ যে আচলতে যেতিয়াই আপোনালোকে কোনো মাটি বাৰী কিনাৰ কথা চিন্তা কৰিব তেতিয়াই এটা কথা সদায় নিশ্চিত হৈ থাকিব লাগে যে কেতিয়াও কেঁচা দলিল যোগে আপোনালোকে লেনদেন নকৰিব সদায় ৰেজিষ্টাৰ্ড চেলডিড হ'ব লাগে সম্পূৰ্ণ আইনমতে বৈধ এটা ট্ৰানজেকশ্যন হ'ব লাগে আৰু এই কথাটো সদায় মনত ৰাখিহে মাটি এটুকুৰা কিনাৰ ক্ষেত্ৰত আগবাঢ়িব লাগে যদি মাটিৰ মালিকে কয় আপোনাৰ লগততো মোৰ ভালকৈ চিনা জনা আছে আপুনি আৰু কোনো দলিল কৰিব নালাগে মই সময়মতে যেতিয়া দলিল আপোনাৰ কৰিবলৈ সুবিধা হয় মই কৰি দিম তেনেকৈ বুলি পেলাই যদি কয় সেই কথাত কেতিয়াও পতিয়ন যাব নালাগে কাৰণ কাইলৈ যদি মাটি টুকুৰাত কিবা ডিছপিউট এৰাইজ কৰে অৰ্থাৎ কাইলৈ যদি কিবা বাদ বিবাদ সেই মাটি টুকুৰাৰ হয় তেতিয়া কিন্তু আপুনি আপোনাৰ কেঁচা দলিলটোৰে একো স্বত্ব স্বামিত্ব ক্লেইম কৰিব নোৱাৰিব অৰ্থাৎ আপুনি আপোনাৰ ৰাইট টাইটেল ইণ্টাৰেষ্ট সেই মাটি টুকুৰাত কেতিয়াও ক্লেইম কৰিব নোৱাৰিব আৰু সেইকাৰণে ৰেজিষ্টাৰ্ড দলিল অতি প্ৰয়োজনীয়
যি কি নহওক আজিৰ যেটো বিষয়বস্তু হেতু হৈছে সেই মাটি টুকুৰা কিনাৰ পিছত দলিল হোৱাৰ পিছত আপোনাৰ নেক্সট কামটো কি হৈছে যে আপুনি সাৰ্কেল অফিচত যাব আপোনাৰ কনসাৰ্ন সাৰ্কেল অফিচত যাব আৰু কনসাৰ্ন সাৰ্কেল অফিচত গৈ পেলাই আপুনি আপোনাৰ নামত নামজাৰি কৰিব যেটো ইংৰাজী ভাষাত মিউটেশন বুলি কোৱা হয় আৰু সেকেন্ড কামটো হৈছে যে আপুনি সেই মিউটেশনৰ ওপৰত বেছ কৰি সেই নামজাৰিৰ ওপৰত বেছ কৰি পেলাই আপুনি ৰেকৰ্ড কাৰেকচন কৰাব অৰ্থাৎ যেটো জমাবন্দী থাকে আমাৰ মাটিৰ সেই জমাবন্দীত পুৰণা যিজন অৰিজিনেল মালিক যাৰ যে যিগৰাকীৰ পৰা আপুনি মাটি টুকুৰা কিনিছে তেখেতৰ নামটো কটন কৰি পেলাই আপোনাৰ নামটো সেই নথিত সুমুৱাব লাগে সেইটো নথি সংশোধন বুলি পেলাই কয় ৰেকৰ্ড কাৰেকচন ইংৰাজীত সেইটো কৰা অতি প্ৰয়োজনীয় তেতিয়া আপোনাৰ নামত জমাবন্দীখন আহি গ'ল আৰু তেতিয়া পৰৱৰ্তী পৰ্যায়ত সেই মাটিৰ মালিকজনে বা তেওঁৰ কোনো উত্তৰাধিকাৰী আপোনাৰ ওপৰত বা আপোনাৰ পৰা কিবা স্বত্ব স্বামিত্ব ক্লেইম কৰিব নোৱাৰিব কিন্তু এতিয়া প্ৰশ্নটো হৈছে যে কেৱল মাত্ৰ ৰেকৰ্ড কাৰেকচন বা জমাবন্দী কৰিলেই আপোনাৰ মাটি টুকুৰাৰ ওপৰত আপোনাৰ অধিকাৰ বা আপোনাৰ স্বত্ব স্বামিত্ব সম্পূৰ্ণভাৱে প্ৰতিষ্ঠা হ'ল নে নাই আসলতে 2021 চনৰ যেটো সুপ্ৰিম কোৰ্টৰ জাজমেন্ট সেই জাজমেন্টৰ মতে সেইটো কেতিয়াও সম্পূৰ্ণ নহয় সুপ্ৰিম কোৰ্টৰ এই জাজমেন্টত 1997 চনৰ পৰা 2021 চনলৈকে এই সন্দৰ্ভত সুপ্ৰিম কোৰ্টে যিসমূহ জাজমেন্ট দিছে এই মিউটেশন আৰু জমাবন্দীৰ ওপৰত সেই সমূহক পৰ্যালোচনা কৰি পেলাই এটা স্থিতিত উপনীত হৈ পেলাই কৈছে যে মিউটেশন বা জমাবন্দী এইটোৱে কোনো মাটিৰ মালিকক কোনো ৰাইট টাইটেল বা ইন্টাৰেষ্ট প্ৰতিষ্ঠা কৰাত সহায় নকৰে এইটো কেৱল মাত্ৰ খাজানা বা ৰেভিনিউ পেমেন্ট কৰাৰ এটা উপায় অৰ্থাৎ আপুনি যে মাটি টুকুৰা কিনিছে আৰু আপুনি যে সেই মাটি টুকুৰাৰ খাজানা এতিয়া দিব পৰা অৱস্থাত আহিছে সেইটো প্ৰমাণ কৰিবৰ কাৰণেহে মিউটেশন আৰু জমাবন্দী প্ৰয়োজন হয় গতিকে তাত কোনো টাইটেল বা স্বত্ব স্বামিত্ব প্ৰতিষ্ঠা নকৰে আৰু সেই একে কথাই 2006 চনৰ আমাৰ গুৱাহাটী হাইকোৰ্টৰ জাস্টিস অমিতাভ ৰায়ৰ জাজমেন্টটো কৈছে যে মিউটেশন বা ৰেকৰ্ড কাৰেকচন অৰ্থাৎ নামজাৰি বা জমাবন্দীয়ে কেৱল টাইটেলটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিছু সহায়হে কৰে কিন্তু এইটো কোনো শেষ মাধ্যম নহয় যে আপোনাৰ টাইটেল আছে নাই মাটি টুকুৰাত নিশ্চিতভাৱে সেই কথাটো স্থিৰ কৰিবলৈ অৰ্থাৎ আপুনি কিনা মাটি টুকুৰাত যদি কিবা ডিসপিউট এৰাইজ কৰে কোনোবাই যদি কিবা গোচৰ সেই মাটি টুকুৰাৰ ওপৰত ক্লেইম কৰি প্লাই কৰে তেতিয়া আপোনাৰ ৰাইট টাইটেল ইন্টাৰেষ্ট সেই মাটি টুকুৰাত আছে নে নাই আপুনি কিনি লোৱাৰ পিছত সেই ক্ষেত্ৰত মিউটেশন আৰু জমাবন্দীটোৱে কেৱল আপোনাক সহায়হে কৰিব কিন্তু সেইটো কোনো কনক্লুসিভ প্ৰুফ নহয় অৰ্থাৎ যদি আপুনি সেই মাটি টুকুৰা কিবা বক্ৰপথৰে মানে যেটো লিগেলি ভ্যালিড মিন্স নহয় সেই মিন্সৰে যদি আপুনি মাটি টুকুৰা কিনিছে তেন্তে আপোনাৰ যিমানেই মিউটেশন থাকক যিমানেই জমাবন্দী থাকক আপুনি কিন্তু সেই মাটি টুকুৰাৰ লিগেল ওনাৰ হ'ব নোৱাৰে অৰ্থাৎ আইনগতভাৱে আপোনাক সেই মাটি টুকুৰাৰ মালিক হিচাপে গণ্য কৰা নহয় আৰু এই কাৰণে সুপ্ৰিম কোৰ্ট আৰু আমাৰ হাইকোৰ্টৰ এই জাজমেন্টটোত এটা কথা নিশ্চিত কৰিছে যে কোনো মাটিৰ ৰাইট টাইটেল ইন্টাৰেষ্ট কোনোবা এগৰাকী ব্যক্তিৰ প্ৰমাণ কৰিবলগীয়া হ'লে তেওঁ কেৱল সিভিল কোৰ্টৰ জৰিয়তে দেৱানী আদালতৰ জৰিয়তেহে সেই কথা নিশ্চিত কৰিব পাৰিব কোনো জমাবন্দী নামজাৰি ইত্যাদি কৰিব নোৱাৰে এতিয়া আপোনালোকে নিশ্চিতভাৱে মোক প্ৰশ্ন কৰিব যে তেন্তে আমাৰ ৰাইট টাইটেল ইন্টাৰেষ্ট কোৰ্টত নোযোৱাকৈ আমি কেনেকৈ স্থাপন কৰিম হয় আছে তাৰো উপায় হৈছে যে আপুনি মাটি টুকুৰা কিনাৰ পিছত নামজাৰি কৰিলে জমাবন্দী কৰিলে আৰু তাৰ পিছত আপুনি চেষ্টা কৰিব এটা কেঁচা পাট্টা উলিয়াই ল'বলৈ কেঁচা পাট্টা বুলি পেলাই এটা কথা আছে পকা পাট্টা যেটো হয় সেইটো হৈছে সেটেলমেন্ট অপাৰেশন 30 বছৰ পিছে পিছে যেটো হয় মাটিত সেইটো হোৱাৰ পিছত আপুনি ফাইনেল খেৰাজ মিয়াদি পাট্টা বা যিকোনো পাট্টা যি ধৰণৰ মিয়াদি পাট্টা আপুনি পাব কিন্তু তাৰ আগত আপোনাৰ নিজৰ সেফটি আৰু সিকিউৰিটিৰ কাৰণে আপুনি কনসাৰ্ন সাৰ্কেল অফিচ বা কনসাৰ্ন ৰেভিনিউ ডিপাৰ্টমেন্টৰ পৰা এটা কেঁচা পট্টা উলিয়াই ল'ব পাৰে সেইটো থাকিলে আপোনাৰ ৰাইট টাইটেল ইন্টাৰেষ্ট এস্টাবলিশড হৈ যায় গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি এটা কথা নিশ্চিত হ'ব পাৰিলো যে কেৱল মিউটেশন নামজাৰি বা জমাবন্দী থাকিলেই আমাৰ মাটিৰ ওপৰত আসল মালিকী স্বত্বটো প্ৰতিষ্ঠা হৈ নাযায় সেই ক্ষেত্ৰত সিভিল কোৰ্টে একমাত্ৰ উপায় কিবা যদি ডিসপিউট এৰাইজ হয় তাত প্ৰমাণ কৰিব লাগিব যে হয় আপুনি যে মাটি টুকুৰা কিনিছিলে সেই মাটি টুকুৰা আপুনি ন্যায়সংগতভাৱে কিনিছে আপুনি কোনো বক্ৰপথেৰে কিনা নাই আৰু আপোনাৰ দখল আছে স্বামিত্ব আছে এটা কথা ইয়াৰ লগতে মই কৈ দিব বিচাৰো যে মাটি কিনাৰ পিছত মাটিৰ দখল কিন্তু সদায় নিশ্চিত কৰি ৰাখিব কাৰণ আমাৰ আইনৰ ভাষাত এটা কথা আছে পজিশন ইজ দ্য 9/10 অফ টাইটেল অৰ্থাৎ মাটি এটুকুৰাৰ মালিকী স্বত্ব কিন্তু দখলৰ ওপৰতহে নিৰ্ভৰ কৰে আপুনি যদি মাটি টুকুৰাৰ দখলত থাকে তেন্তে 10 ভাগৰ 9 ভাগ আপোনাৰ ফেভাৰত গতিকে মাটি এটুকুৰা কিনি বহু সময়ত আমি পেলাই থৈ দিওঁ আমি তাৰ দখলৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰোঁ সেইটো কিন্তু সম্পূৰ্ণ ভুল আপোনালোকে সদায় মাটি এটুকুৰা কিনাৰ পিছত মাটি টুকুৰাৰ দখল নিশ্চিত কৰিব দখলত থাকিব দখল কেতিয়াও এৰি নিদিব
আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ নিশ্চিতভাৱে উপকাৰত আহিব। ল গুৰু আছাম আমাৰ এই ইউটিউব চেনেলটো একমাত্ৰ আপোনালোকক বিনামূলীয়া আইনী পৰামৰ্শ দিয়াৰ বাবেই আমি উপস্থাপন কৰিছোঁ। আপোনালোকৰ যিকোনো আইনৰ সমস্যা হ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ মাধ্যমসমূহ আমাৰ ডেছক্ৰিপশ্যন বক্সত আমি নিয়মিতভাৱে দিওঁ। যদিও উত্তৰ দিবলৈ বা আপোনালোকক লগত যোগাযোগ স্থাপন কৰিবলৈ কিছু দেৰি হয়, ব্যস্ততাৰ কাৰণে, প্ৰফেশ্যনেল কামত থকাৰ কাৰণে, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। কিন্তু আমি সদায় আপোনালোকৰ সেৱাত বৰ্তি থাকিবৰ কাৰণে বদ্ধপৰিকৰ। আজিলৈ আৰু বেছি নকওঁ। সকলোৱে ভালে থাকক, কুশলে থাকক। আগন্তুক ভিডিঅ'ত আকৌ লগ পাম। নমস্কাৰ।